গোটেই পেৰমে ৱা ধুনীয়া ধুনীয়া ছোৱালী দেখোন আমি নকল লৈছোঁ তহঁতক নক আমি নকন কনে হা নক পমিলতা নকা অয়ং আৰু নকা আঞ্জলিকা আঙ মাছ বৰষা মোক আঙ চদ উমা না নলুঙম কাংকিন মায়ে বাৰু বাকী এয়া সকলো ছোৱালী কণমানিহঁতে পূৰা এগ্ৰিকালচাৰ গ'লে একদম কায়মল গেলেন দাক পেৰমে অপেন না আপুনি কাটোকে আপুনি কেনেকৈ বোলোকে অনুষ্ঠান যে পাতি যাক যি আৰু বাকী নলং ফটো তুলিয়ে দেই গুড মৰ্ণিং এভৰিৱান আজি আমাৰ গাঁৱত সকলো ল'ৰাবিলাকে ডেকাবিলাকে ইয়াত আলি আই লৃগাঙৰ উপলক্ষে গেটৰ যোজা চলি আছে গেটটো বনাবৰ কাৰণে আলি আই লৃগাং প্ৰস্তুতিৰ কাৰণে চ' 2022 এইবাৰ বিশেষ সাংস্কৃতিক অনুষ্ঠানত বিশেষ আকৰ্ষণীয় টল এটা কটুম আহিব যদি চাব বিচাৰে আপোনালোকে আহি ইয়াত উপভোগ কৰিব পাৰে অনুষ্ঠানটি আৰু অলপ দেখাব বিচাৰিছোঁ আপোনালোকক যে আমাৰ গাঁৱত যেনেদৰে কিদৰে প্ৰস্তুতি চলাই আছে গেটৰ আজি কিছু অংশ ইগমাক ভালকৈ কৰা দেই হা আহিলোঁ বাকী হ'ল কিছুদিন হ'ল বাকী এয়া সকলো ল'ৰাবিলাকে এয়া ভালকৈ কৰিবা দেই লাগিম বাৰু মই লগত আমাৰ এয়া ইগমাকব দুলমণি টাইট উদযাপন ছেক্ৰেটাৰী আলি আই লৃগাঙৰ মূল মানুহ বুলি ক'ব পাৰি আৰু পূৰা প্ৰস্তুতি চলাই আছে আপোনালোকে কমচে কম 27 ফেব্ৰুৱাৰী আপোনালোকে উপভোগ কৰিব মানে সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিব পাব চ' এতিয়া আমি পেৰমে অপিন চলি আছে পেৰমে অপিনত আপোনালোকক অলপ দেখাম বাকী চাই থাকক সকলো স্কিপ নকৰিব আৰু যদি কোনোবাই ছাবস্ক্ৰাইব কৰে প্লিজ ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কমেণ্ট শ্বেয়াৰ কৰি দিব সকলোৱে ইয়াত গেটটোত ফাৰ্ষ্ট গেট ইয়াত হয় ইয়াৰ পৰা সোমাই যায় জেগাটো ইফালে আছেগৈ আপুনি তাত চাবলৈ পাব এতিয়া তাত সোমাই যাম বাকী চাই থাকক দেখাম আহি পাই গ'লোঁ পেৰমে অপেনৰ যিটো য'ত অনুষ্ঠান চলি আছে চ' কিছু অংশ মানুহ আহিছে সম্পূৰ্ণ অহা নাই এতিয়ালৈকে বাকী পেৰমে অপেনৰ পতাকা উত্তোলনৰ কাৰ্যসূচী চলি গ'ল ৰাতিপুৱাই মিচিং পেৰমে অপেনৰ যিটো আজি প্ৰস্তুতি কেনেকৈ চলাই আছে মই পেৰমে অপেনৰ যিটো সম্পাদকৰ লগত কথা পাতিম অলপ আপোনালোকক জনাম কেনেকৈ সিহঁতে প্ৰস্তুতি চলাইছে চ' চাই থাকক সকলোৱে বাকী আপোনালোকৰ পেৰমে অপেনটো মানে আপোনাৰ কিমান কেই নম্বৰ বাৰ্ষিক মানে অধিৱেশন হয় আমাৰ নিউজ লাইভলৈ প্ৰথমতে আমি পেৰমে অপেন কৰাৰ পৰা ধন্যবাদ মোৰ চেনেল হ'ল অজয় মাজুলী অজয় মাজুলী চেনেললৈ আমি প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন অল আছাম পেৰমে অপেন কমিটি আমি এতিয়া বৰ্তমান বৰ্ষামুখত আমি অনুষ্ঠিত কৰা হৈছে গতিকে আমাৰ অসম আৰু অৰুণাচল একেলগে মিলিত হ'ব আমাৰ পেৰমেৰ সম্পৰ্কত পেৰমে অপেন সম্পৰ্কত আমি বিকট আলোচনা হ'ব ইয়াত আৰু ইয়াত 2 দিনীয়া কাৰ্যসূচীৰে আমি ইয়াত আহ্বান কৰিছোঁ আৰু আমি ধুনীয়াকৈ সুন্দৰকৈ আমি পৰিচালনা কৰিম বুলি ভাবিছোঁ আৰু আমি ইয়াত আজি যোৱা 22/1/2022 তাৰিখে আমাৰ অনুষ্ঠিত কৰাৰ কথা আছিলে আমাৰ কিছু অসুবিধা হোৱাৰ এটুকে আমি ধৰক 6 তাৰিখলৈকে ধৰক ফাগুন মাহৰ ধৰক অসমীয়া ফাগুন মাহৰ 6 তাৰিখলৈকে আমি পিছুৱাই নিলোঁ গতিকে ইয়াত আমাৰ বিশেষ অসুবিধা তেনেকৈ নাই বৰ্তমানলৈকে আমি সুকলমে পৰিচালনা কৰিছোঁ নিশ্চয় আমি আপোনালোকৰ চেনেলৰ যোগেদি আমি আশা কৰোঁ আমাৰ পেৰমে অপেনৰ নিশ্চয় ভৱিষ্যতটো সুকলমে পৰিচালনা হ'ব আমাৰ নতুন কমিটি বঙা পতা হ'ব নিশ্চয় নতুন কমিটি ভাল মানে আমাৰ পৰিচালনা কৰিব বুলি আমি আশা ৰাখিছোঁ আমি ভাল উদ্দেশ্য ৰাখি আমি ভৱিষ্যত আমাৰ পেৰমে অপেনৰ বিষয়ে বা পেৰমে বুৰঞ্জীৰ বিষয়ে লিখাৰ সম্পৰ্কত আমি কিছু এতিয়া অগ্ৰগতি হৈ আছোঁ আৰু পেৰমে অপেন এতিয়া অপেনৰ বিষয়ে আমি বুৰঞ্জীও লিখিছোঁ এতিয়া কালিলৈ ইয়াত আমাৰ মুকলি সভাত পাব্লিছ হ'ব আৰু আমাৰ মুকলি সভাত মুখ্য অতিথি হিচাপে আমাৰ
অসম চৰকাৰৰ মাননীয় ডক্টৰ অনুজ পেগু উপস্থিত থাকিব কালি আমাক পেৰমে অপোনৰ জঙাই হিচাপে টিকেটো আমাক দিয়া পৰামৰ্শ আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ আৰু আমাৰ দুদিনীয়া কাৰ্যসূচী নিশ্চয় সুকলমে পৰিচালিত হ'ব বুলি মই আশা ৰাখি মোৰ আজি আপোনালোকৰ প্ৰথম কাৰ্যসূচী আজি প্ৰথম কাৰ্যসূচী ছেকেণ্ড কাৰ্যসূচী কালিলৈ আদায় ঠিক আছে বাৰু বাকী ভাল লাগিল সকলোকে আৰু নতুন মানে কি আগন্তুক দিনলৈকে অনুষ্ঠানটি আৰু ইয়াতকৈ আৰু ডাঙৰকৈ ভালকৈ সুন্দৰকৈ পাতিব পাৰোঁ নিশ্চয় ভাবিছোঁ আমি সুন্দৰকৈ পাতিবৰ কাৰণে আমি চেষ্টা কৰিম নিশ্চয় অনাগত দিনবিলাকত আমি আমাৰ পেৰমে অপোনৰ অসমৰ এটা পেৰমে অপোনো এটা জনজাতি গোষ্ঠীয় গতিকে আমাৰ ভৱিষ্যতটো সুন্দৰ সৰ্বাংগীন উন্নতি কৰিবৰ কাৰণে আমি নিশ্চয় কল্পনা কৰিম আপোনালোকৰ পেৰমে অপোনৰ বিষয়ে আপোনাৰ অলপ মানে কথা পাতিম কি আমাৰ পেৰমে যিটো পেৰমে উপাধি জাতি মানুহবিলাক ক'ৰ পৰা মানে আপোনালোকে সেই কালেকশ্যন কৰিছে এতিয়া কালেকশ্যন মানে আমাৰ ধৰক আমিতো তেনেকৈ যদি আমি বুৰঞ্জী কিংবদন্তিমতে আমি চাবলৈ যদি যাওঁ আমি ধৰক অৰুণাচলৰ পৰা বা পাহাৰৰ পৰ্বতত আগতে আছিলোঁ এতিয়া বৈয়ামত আছোঁ তাহানিতো মানে অৰুণাচল বা অসম বুলি নাছিলে তেতিয়াতো বৰ অসম আছিলে তেতিয়াই মানে ইচৰিত হৈছে এনেকৈ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ধৰক সোৱণশিৰিৰ দুয়ো পাৰে আমাৰ পেৰমে অপোনে বসবাস কৰি আছে নিগাজিকৈ তেতিয়াৰ পৰা প্ৰায় 200 বছৰ আগৰ পৰা আমাৰ পেৰমে উপাধিৰ লোকসকলে বৈয়ামলৈ নামি আহিছে গতিকে এতিয়ালৈকে নিগাজিকৈ ইয়াত আমাৰ অসমত বহুত পেৰমে উপাধিৰ ব্যক্তিয়ে বা জনসাধাৰণে ইয়াত বসবাস কৰি আছে বাকী ভাল লাগিলে আৰু কথা পাতিবলৈ মন আছিলে বাকী টাইম নাই বাকী ভাল লাগিলে সকলোকে আৰু কোনোবাই কিবা ক'ব বাকী আপুনি পেৰমে অপোনৰ সভাপতি হয় না আপুনি এখেতৰ পৰা জানিলোঁ সম্পাদকৰ পৰা কিছু কথা আৰু বহুত মানে নজনা কথা আৰু জানিবলৈ মন আছে আপুনি আমাক জনাব পাৰিলে ভাল আমাৰ ইয়াত উপস্থিত বা অনুপস্থিত যিটো পেৰমে আমাৰ ইউটিউব চেনেলৰ জৰিয়তে কোনোবাই আপোনাৰ অনুষ্ঠানটি চাব কোনোবা আহিব নোৱাৰাবিলাকে চ' উপভোগ কৰিব আপুনি কিছু কথা আমাক ৰাইজক জনাওক আপোনাৰ পেৰমে অপোনৰ বিষয়ে নমস্কাৰ অজয় মাজুলী চেনেললৈ নৱবৰ্ষৰ ওলগ জনাইছোঁ আপোনালোকে আপুনি অহাৰ কাৰণে খুব ভাল লাগিছে আপোনাৰ সকলোলৈকে থাকিল আলি আলি গাঁও উপলক্ষে শুভেচ্ছা থাকিল সকলোকে আমাৰ এই গৰখীয়া চুক গাঁৱত আমি পেৰমে অপিন কাবাঙৰ সদৌ পেৰমে অপিন কাবাঙৰ এটা তৃতীয় ত্ৰিবাৰ্ষিক অধিৱেশন ইয়াত অনুষ্ঠিত কৰিবলৈ লৈছোঁ তাৰিখটো হৈছে 5 আৰু 6 ফেব্ৰুৱাৰী তাৰিখটো ইয়াত উদ্দেশ্যটো এইটোৱে যে আমাৰ গোটেই অসমৰ চুকে কোণে থকা আমাৰ পেৰমে পৰিয়ালসকল কোন চুকত কেনেকৈ আছে কেনেকৈ কোনটো অৱস্থাত আছে গোটেইকেইটা চিনাকি কৰাৰ উদ্দেশ্যে গোটেই চিনাচিনি হৈ যোগসূত্ৰ ৰাখে সেই সংক্ৰান্তত আমি একগোট কৰাৰ কাৰণে এই মানে কনফাৰেন্সখন কৰি আছোঁ উদ্দেশ্যটো এইটো বাকী প্ৰস্তুতিটো দুদিনীয়া কাৰ্যসূচী হয় বাকী আমন্ত্ৰিত অতিথিটো অনুজ পেগু বুলি ক'লে আৰু কোনোবা বেলেগ আহিব নেকি আমাৰ পেৰমে অপিন বুলি ক'লেতো আমাৰ অসমতকৈ অৰুণাচলত বহুখিনি আমাৰ প্ৰায় 3-4 গুণে বেছি আছে অৰুণাচলত আমি সেই অৰুণাচলৰ বিশেষ আমাৰ সন্মানীয় ব্যক্তি বহুতো আছে আমাৰ অপিনৰ তেখেতসকলক আমন্ত্ৰণ কৰা হৈছে আমি মুকলি সভাত 6 তাৰিখৰ দিনটোত তেখেতসকলে আহিব আমাৰ অৱসৰপ্ৰাপ্ত আন্নং পেৰমে তেখেত আছিলে সদৌ অৰুণাচলৰ চিফ পাৱাৰ ডিপাৰ্টমেণ্টৰ আছিলে বিদ্যুৎ বিভাগৰ তাৰ পৰা আহিব আইং পেৰমে চাৰ্কুল অফিচাৰ ডক্টৰ নাংমিন পেৰমে তেনেকৈ ডক্টৰ ইঞ্জিনিয়াৰ অফিচাৰ বহুতো আহিব তেখেতসকলে যাতে আমাৰ এই অসমত থকা পেৰমে অপিনবিলাকক দিহা পৰামৰ্শ দিবৰ কাৰণে তেখেতসকলক আমন্ত্ৰণ জনোৱা হৈছে বাকী ভাল লাগিল আপোনাৰ কথা পাতি বাকী দুদিনীয়া কাৰ্যসূচী যেতিয়া আহিবই লাগিব কালিলৈ চ' ওচৰতে আছোঁ বাৰু বাকী ভাল লাগিল সকলোকে শুভেচ্ছা থাকিল পেৰমে অপিনলৈ আৰু এই আপোনাৰ ইউটিউব যোগেদি সকলোকে পেৰমে অপিনৰ মানে সহযোগ কৰিবৰ কাৰণে আপুনি অনুৰোধ জনাই দিবৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল থেংক ইউ সকলোৱে চাই আছে সকলো পেৰমে অপিনৰ ব্যক্তি সন্মানীয় ব্যক্তিয়ে আপোনালোকৰ বিশেষ প্ৰেচিডেণ্ট সভাপতি সকলো ধৰক
আপোনাৰ বয়সস্থ জ্যেষ্ঠ সকলো লোক আহিছে, সকলো ল'ৰা ছোৱালী মানে সৰু হওক ডাঙৰ হওক সকলো মিলি পেলাই আপোনাৰ প্ৰেমে অপেন অনুষ্ঠান প্ৰস্তুতি আগবঢ়াইছে। তো চাই থাকক সকলোৱে এখেতসকলৰ যিটো উন্নত মানৰ সুন্দৰ প্ৰস্তুতি কেনেকৈ চলাইছে অনুষ্ঠানটো। চ' সকলোকে আজিলৈ বিদায়, আৰু ভালকৈ সুন্দৰকৈ পাতক, আৰু আগন্তুক দিনলৈকে ইয়াতকৈ আৰু সুন্দৰকৈ পাতিব পৰাকৈ ধন্যবাদ। बाकी ayam tuh nih, asal betul tuh panah, aneh sih. Atau asal gitu bay. Oke, hari Perme pun dulu ke kapal mapurun aja, sih mapurun mapuman, mapurun. Ada ke aku kom dopain sila. Egaden, okol mana huda egaden no. Aye, oke, belum tutup gongman. বাকী বাৰু ঠিক আছে, আইয়ক দত বনাই আইয়ক অনুষ্ঠানে পাতিত ৰক্ষা গোটেই ষ্টেজৰ যিটো প্ৰস্তুতি ইয়াত চলাই আছে গোটেইভাগে ৰক্ষা। বাকী প্ৰথম কাৰ্যসূচীৰ কাৰণে ইয়াত আপোনাৰ খানা বনোৱা যিটো জেগাটো, খানা খোৱা জেগাটো, বাকী ইয়াৰ খানা বনোৱা জেগাত ইফালে আছে, দেখাম। খানা এতিয়ালৈকে বনোৱা নাই চাগে, বাকী আৰম্ভণি কৰি আছে এইফালে প্ৰস্তুতিটো। কালি ছেকেণ্ড অধিৱেশন কি কয় দ্বিতীয় কাৰ্যসূচীত আপোনালোকে সকলো ভালকৈ দেখিবলৈ পাব। বাকী এতিয়ালৈকে ৰাতিপুৱাৰ কাৰণে অলপ মানে মানুহবিলাক আহি আছে, বাকী যুঁজা কৰি আছে। বাকী অলপ সময় পাছত পূৰা সকলো যুঁজা মানে আৰম্ভণি কৰিব, চ' চাই থাকিব।